নমস্কাৰ, আমি অনিন্দিতা ৱাৰ্ড্ৰব আপোনালোকক আমাৰ নিজা হালৰ কেইযোৰমান হাতে বোৱা চাদৰ মেখেলা দেখুৱাব ওলাইছোঁ। ইয়াৰ কোৱালিটি ব্ৰেণ্ডেড কটন হয়, একদম কপাহী সূতাৰ কাপোৰ কেইযোৰ আপোনালোকক মই ভিডিঅ' কৰি দেখুৱাম। এযোৰ চাওক হালধীয়া, এযোৰ কমলা ৰঙৰ, এয়া পেৰট গ্ৰীণ কালাৰ, টিয়াপখীয়া ৰঙৰ, আৰু এযোৰ হৈছে ৰঙা ৰঙৰ ব্ৰেণ্ডেড কটনৰ হাতে বোৱা চাদৰ মেখেলা। আন এযোৰ দেখুৱাইছোঁ একদম আনকমন টিয়াপখীয়া ৰঙৰ, এইযোৰ হৈছে গ্ৰে কালাৰত আৰু এয়া লেভেণ্ডাৰ কালাৰ। এইযোৰ হৈছে পাতল নেমু ৰঙৰ নিচিনা, লেমন গ্ৰীণ হয়। এইযোৰ পিংক আৰু এইযোৰ পাৰ্পল কালাৰ। এই কাপোৰকেইযোৰ আপোনালোকক মই সম্পূৰ্ণ ভিডিঅ' দেখুৱাম। এইযোৰ হৈছে ৰঙাত আপোনালোকে ৱৰ্কখিনি চাওকচোন, সেউজীয়া আৰু হালধীয়া ৱৰ্ক কৰা হৈছে। আচলটো খুবেই ধুনীয়া হয়, হালধীয়াত গ্ৰীণ কালাৰ মিনা কৰি দিয়া কাপোৰ এযোৰ। এইখন হৈছে মেখেলা, লগতে চাদৰখন চাওক, চাদৰখনো ভাল। আপোনালোকে এই কাপোৰবিলাক আমাক হোৱাটছআপ যোগে ল'ব পাৰিব। এইকেইটা ছাইড পটি আৰু ব্লাউজ পিচ। লগতে আন এযোৰ দেখুৱাইছোঁ পিংক কালাৰ চাদৰ মেখেলা। ইয়াতে পিংকত ৰেড আৰু লেভেণ্ডাৰ কালাৰ ৱৰ্ক কৰা হৈছে। খুব ধুনীয়া কাপোৰ এইবিলাক, গৰমত ব্যৱহাৰ কৰিব পাৰিব, কেতিয়াও আপোনালোকৰ ৰং নাযায়। এইখন হৈছে চাদৰ, লগতে আপোনালোকক মেখেলাখন দেখুৱাই দিছোঁ। ইয়াৰ বুটাবিলাক সৰু হয়, সৰু বুটা কিন্তু ঘনকৈ দিয়া হৈছে। আৰু এয়া ছাইড পটি আৰু ব্লাউজ পিচ। এইযোৰ দেখুৱাইছোঁ আনকমন পেৰট গ্ৰীণ কালাৰত। পেৰট গ্ৰীণ যদিও আচলতে কালাৰটো খুবেই ধুনীয়া, পাতল। এটা আকাশী ৰঙৰ আৰু ৰঙা ৰঙৰ ৱৰ্ক কৰা হৈছে। ঘাই ফুলটো চাওকচোন, ঘাই ফুলটো খুব ধুনীয়া, মিনা কৰি ৱৰ্ক কৰা হৈছে। এইবিলাক সম্পূৰ্ণ হাতে বোৱা কপাহী সূতাৰ হয়। আন এযোৰ দেখুৱাইছোঁ আপোনালোকক গ্ৰে কালাৰ চাদৰ মেখেলা। এইযোৰ গ্ৰে কালাৰত হালধীয়া আৰু পিংক কালাৰ ৱৰ্ক কৰা হৈছে। বৰফি কাট ডিজাইন, বুটাবিলাক বৰফি ডিজাইনৰ হয়। গ্ৰে কালাৰ এযোৰ চাদৰ মেখেলা, এখন মেখেলা আৰু ইয়াৰ ছাইড পটি আৰু ব্লাউজ পিচ। আটাইবোৰ কাপোৰতে আচলতে ছাইড পটি ব্লাউজ পিচ থাকিবই। আন এযোৰ দেখুৱাইছোঁ লেভেণ্ডাৰ কালাৰত। এই লেভেণ্ডাৰ কালাৰত আপোনালোকক আকাশী ৰঙৰ আৰু কফি ৰঙৰ বুটা বাছি দিয়া হৈছে। ঘাই ফুলটো আকাশী ৰঙৰ হ'ব, সম্পূৰ্ণ হাতে বোৱা। এয়া চাদৰ আৰু লগত থাকিব মেখেলা, ব্লাউজ পিচ, ছাইড পটি, সম্পূৰ্ণ ছেট হ'ব। আমাৰ নিজা শালৰে চাদৰ মেখেলাবিলাক আপোনালোকে ব্যৱহাৰ কৰি খুবেই ভাল পাব। গৰম ঠাণ্ডা উভয়তে পিন্ধিব পাৰি। লগতে দেখুৱাইছোঁ এযোৰ কমলা ৰঙৰ চাদৰ মেখেলা। কমলা ৰঙত মাল্টি কালাৰ ৱৰ্ক কৰা হৈছে, বুটাবিলাক বৰফি ডিজাইনৰ হয়। লগত দেখুৱাইছোঁ চাদৰ আৰু মেখেলা। প্ৰথমে দেখুৱাই দিছোঁ মেখেলাখন। ঘাই ফুলটো মাল্টি কালাৰ ৱৰ্ক কৰি দিয়া হৈছে আৰু লগতে এইখন চাদৰ। ইয়াৰ লগত থাকিব ছাইড পটি আৰু ব্লাউজ পিচ, সম্পূৰ্ণ ছেট হ'ব। আন এযোৰ কাপোৰ দেখুৱাইছোঁ আপোনালোকক। এইযোৰ হৈছে হালধীয়াত ৰঙা আৰু আকাশী ৰঙৰ কাম কৰা হৈছে। হালধীয়া কাপোৰযোৰত ৰঙা ঘাই ফুল দিয়া হৈছে আৰু আকাশী আৰু ৰঙা ৰঙৰ বুটা বাছি দিয়া হৈছে। ইয়াৰে এটাকৈ ডাঙৰ বুটা থাকিব আৰু বাকী ভিতৰত সৰু সৰু বুটাৰে কাম কৰা হৈছে। কাপোৰবিলাক খুবেই ধুনীয়া হয়। যিসকলে আমাৰ পৰা ব্ৰেণ্ডেড কটনৰ কাপোৰ লৈছে তেওঁলোকে জানেই আমাৰ কাপোৰৰ কোৱালিটি কেনেকুৱা। এইযোৰ হৈছে হালধীয়া ৰঙৰ হাতে বোৱা চাদৰ মেখেলা, সম্পূৰ্ণ আমাৰ নিজা শালৰ। এইযোৰ হৈছে পাৰ্পল কালাৰ, মানে ডিপ লেভেণ্ডাৰ আৰু লগত এইযোৰ দেখুৱাইছোঁ। প্ৰথমে দেখুৱাই লৈছোঁ মেখেলাখন, হালধীয়া আৰু আকাশী ৰঙৰ ৱৰ্ক কৰি দিয়া হৈছে। কালাৰ কম্বাইনেশ্যনবিলাক চাওক আপোনালোকে, খুবেই ধুনীয়া হয়। ঘাই ফুলটো হালধীয়া আৰু এইখন হৈছে চাদৰ। আপোনালোকে সূতা চাওকচোন, সূতাটো চালেই গম পাব যে এয়া সম্পূৰ্ণ কটনৰ হয়। আৰু যিসকলে লৈছে তেওঁলোকে জানে, আৰু নলোৱাসকলৰ বাবে মই সূতাখিনি দেখুৱাই দিছোঁ। এইযোৰ হৈছে পেৰট গ্ৰীণ কালাৰত। ঘাই ফুলটো চাওক, খুব ধুনীয়া, আনকমন। এইবিলাক আচলতে পাটৰ কাপোৰৰ ডিজাইন আছিল এসময়ত, এতিয়া এইবিলাক আমি কটনত বনাইছোঁ। ৰঙা, হালধীয়া আৰু গোলপীয়া ৰঙৰ কাম কৰা হৈছে। এই কাপোৰবিলাক ল'বৰ কাৰণে আমি ডেছক্ৰিপশ্যনত যিটো হোৱাটছআপ নম্বৰ দিছোঁ তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আন এযোৰ দেখুৱাইছোঁ আপোনালোকক
পাতল ৰঙৰ, একদম পাতল সেউজীয়া, মানে আচলতে এইটো লেমন গ্ৰীণ টাইপ। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰে। পাতল সেউজীয়াত আমি ডাঠ সেউজীয়া আৰু কমলা ৰঙৰ ৱৰ্ক কৰি দিয়া হৈছে। এইখন দেখুৱালোঁ মেখেলা আৰু এইখন চাদৰ। এটা ছাইড পটি ব্লাউজ পিচ সম্পূৰ্ণ থাকিব। এই কাপোৰবিলাক ল'বৰ কাৰণে ডেছক্ৰিপশ্যনৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব। হোৱাটছআপ নম্বৰটো আমি ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকক। ধন্যবাদ।